So hey guys, so Netflixত এখন নতুন মুভি আহিছে যোনখনৰ নাম হ'ল ৰক্ষক। চ' সেইখন বলিউডৰ হয় আৰু আজি আমি ৰিভিউ কৰিব গৈছোঁ সেইখন মুভিৰ ওপৰতে। চ' ক'ব বিচাৰোঁ যে মুভিখন চব মানুহৰ কাৰণে নহয়, কিন্তু মই কওঁ যে এইখন মুভি চবেই চাব লাগে, কাৰণ মুভিখন বেষ্ট হয় ৰিয়েল লাইফ ইনচিডেণ্টৰ ওপৰত, মানে ৰিয়েল লাইফ কিছুমান ইনচিডেণ্টৰ ওপৰত, মানে চাইল্ড এবিউচৰ ওপৰত। চ' কাহিনীটো এনেকুৱা ধৰণৰ যে এখন অনাথ আশ্ৰম থাকে, তাতে ছোৱালী কেইগৰাকীমান থাকে আৰু তেওঁলোকৰ লগত উল্টা পুল্টা কিবা কিবি মানে দুষ্কৰ্ম বা দুষ্কাৰ্য কিছুমান সংঘটিত হয়, আৰু তাৰ ওপৰতে গোটেই কাহিনীটো আৰু গোটেই ছিষ্টেমে মিলি পেলাই সেইখিনি লুকাবলৈ চেষ্টা কৰে। আৰু ভূমি পেডনেকাৰ যোনজনী এজনী জাৰ্নেলিষ্ট থাকে, তেওঁ এই গোটেইখিনি মানুহৰ সন্মুখত আনে। আৰু মুভিখন চাই পেলাই এনেকুৱা লাগিল যে যদি সঁচাই এইবোৰ সঁচা হৈ আছে, আৰু মোৰ সঁচা কথা যে সঁচা হৈ আছে এনেকুৱাবোৰ, আৰু মুভিখন চাই এনেকুৱা লাগি গ'ল যে মানে ঘিণ লাগে যে এনেকুৱা এখন সমাজত আমি আছোঁ। আৰু ডাইৰেক্টৰটো ক'ব বিচাৰোঁ বা এক্টৰবিলাক ক'ব বিচাৰোঁ যে এনেকুৱা এখন মুভি এক্টিং কৰিবলৈ বা এনেকুৱা এখন মুভি বনাবলৈ মানে অলপমান সাহস লাগিব, কাৰণ মুভিখনৰ প্ৰথম চিনটো আপুনি চোৱাৰ পিছতে গম পাই যাব যে কিমান বেয়া মানুহ থাকিব পাৰে গোটেই পৃথিৱীখনত, কিমান বেয়া মানুহ আছে আমাৰ গোটেই ইণ্ডিয়াতে ক'ব গ'লে। আৰু গোটেই ছিষ্টেমটো কেনেকৈ লুকাব চেষ্টা কৰে, গোটেই ছিষ্টেমটো কেনেকৈ ঢাকি ৰাখে, এই সকলোবোৰ দেখুওৱা হৈছে। ভূমি পেডনেকাৰে এক্টিং মজা কৰিছে, বহুত ভাল এক্টিং কৰিছে তেওঁ। আৰু ক'ব বিচাৰোঁ যে মুভিখন লাষ্টৰ এটা মনোলগ আছে, ভূমি পেডনেকাৰৰ এটা মনোলগ দিয়া হৈছে, আৰু সেই মনোলগটো তাই কেমেৰা চিধা চাই পেলাই কথা পাতে, আৰু যোনটো চাই পেলাই আপোনাৰ ফিল হ'ব যে মানে আজিৰ পৰা একো চব বেয়া কাম এৰি দিম, একো বেয়া কাম নকৰোঁ, তেনেকুৱা টাইপ আপোনাৰ ফিল হ'ব। আৰু এক্টৰবোৰে চবেই এক্টিং বহুত ভাল কৰিছে। আৰু প্লাছ CID এই অভিজিত, এওঁতো ভাই নেক্সট লেভেল এক্টিং কৰিছে, আৰু ভিলেনো এক্টিং কৰিছে। কিছুমান চিনত আপুনি মানে এনেকুৱা লাগিব যে মোবাইলৰ ভিতৰত সোমাই পেলাই মাৰোঁ নেকি, মানে এনেকুৱা ফিল হৈ যায়, মানে ইমানেই ভাল এক্টিং কৰিছে, বহুত ধুনীয়া এক্টৰ, বহুত ভাল এক্টৰ। চ' মুভিখন বহুত ভাল হৈছে, কিন্তু দুখ লাগি যায় মুভিখন চাই থাকোঁতে, কাৰণ ইমান বেয়া কাম কিছুমান কৰা হয়। গতিকে আপুনি যদি চাব ইচ্ছা চাব পাৰে। আৰু ক'ব বিচাৰোঁ যদি যোনটো ৰিয়েলি হৈ আছে সেইবোৰ যদি আপুনি জানিব মন আছে, তেন্তে এইখন মুভি চাওক। আৰু যদি আপুনি ফেচ কৰিব নোৱাৰোঁ বুলি ভাবিছে, তেন্তে এইখন আপুনি চাব নোৱাৰিব। গতিকে সেইটোৱে, আপুনি যদি চাইছে এইটো কেনেকুৱা লাগিছে কওক। আৰু মই এইখন মুভি 5 out of 3 বা 4 ষ্টাৰ দিব বিচাৰোঁ, কাৰণ মুভিখন যথেষ্টখিনি ভাল হৈছে।